বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ বহুত দিন ভিডিঅ' দিয়া নাই আজি এটা এনে নৰ্মেলি ব্লগ দিবলৈ আজি মানে আপোনালোকক আমাৰ গাঁৱৰ খেতি পথাৰবিলাক অলপ দেখাবলৈ চেষ্টা কৰিম বাবা কেইদিন ক'তো যাব পৰা নাই সেইকাৰণে গাঁৱৰে অলপমান ভিডিঅ' দিম বুলি ভাবিছোঁ এইকেইদিন তো আমাৰ গাঁৱৰ খেতি পথাৰবিলাক দেখাবলৈ গৈ আছোঁ আপোনালোকক মানে কেনেকুৱা পৰিস্থিতিত কেনেকুৱা মানে কি কৰি বনাই খেতিবোৰ কৰি আছে তো আপোনালোকক দেখাম মানে আজি অলপ তো বন্ধুসকল আমি মানে পথাৰৰ মাজত আহি গ'লোঁ এতিয়া তো বন্ধুসকল চাই থাকক ভিডিঅ'টো বাকি সব আগত ইফালে গোটেই হৈ গ'ল ৰোৱা পুতা দেখালৈ মানে আমাৰ গাঁৱৰ মানে ভিলেজৰ পথাৰৰ ৰোৱাবিলাক ফুটা হৈ গ'ল তো এইখিনিতে মানে 2 ডবলামান আছে বাকী চব ৰোৱা হৈ গ'ল তো আমাৰ গাঁৱত মানে এইটো চাইডে ৰোৱা ফুটা হৈ গ'ল পানীবিলাক অলপ লেতেৰা হৈ আছে খালি এইখন নদীতে আমি এইবাৰ গা ধুবলৈ ওলাইছোঁ মানে বন্ধুসকল
ব্ৰিজখন দেখাইছিলে তাৰ পৰা চাপ মাৰি কিনে গাঁৱত আহিব মজা লাগিব এইখন ব্ৰিজৰ পৰা চাপ মাৰি কিনে গাঁৱত আহিব এইফালে আগত কিনিব আগৰ পৰা পাৰিম ইয়াৰ পৰা পাৰিম এইখিনি পৰা বন্ধুসকল ভিডিঅ'টো কেনে পালে যদি ভাল পালে কমেণ্ট কৰি ক'বচোন তো আজিৰ ভিডিঅ'টো এইখিনিমানতে শেষ কৰিম বুলি ভাবিছোঁ তো নেক্সট ব্লগত বন্ধুসকল লগ পাই আছোঁ বাই বাই